Audio Jungle. Audio Jungle. আজি আৰম্ভ কৰিছোঁ শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰত কিছু প্ৰশ্ন, যিবোৰ প্ৰশ্ন APSc আৰু APSc আণ্ডাৰত অনুষ্ঠিত হোৱাৰ পৰীক্ষাসমূহত আহি গৈছে। তেনেহ'লে আহক আজি আৰম্ভ কৰোঁ শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰত প্ৰশ্ন। প্ৰথম প্ৰশ্ন হৈছে তলৰ কোনটোৰ ওপৰত মাধৱদেৱে কাম কৰা নাই? নামঘোষা, ভক্তিৰ ৰত্নাৱলী, ভূমি লেটুৱা। 4 নম্বৰ অপশ্যনটো হৈছে বলি চালন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বলি চালন। বলি চালনটো লিখিছিল শংকৰদেৱে। এইটো কি হয়? APSCত আহিছিল। 2 নম্বৰ প্ৰশ্ন তলৰ কোনখন বা অংকীয়া নাট শংকৰদেৱে ৰচনা কৰা নাছিল? 1 নম্বৰ অপশ্যনত দিয়া আছে কালিয়া দমন, পত্নী প্ৰসাদ, কেলিগোপাল। 4 নম্বৰ অপশ্যনত দিয়া আছে অৰ্জুন ভজন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অৰ্জুন ভজন। অৰ্জুন ভজনখন কোনে লিখিছিল? মাধৱদেৱেহে লিখিছিল। প্ৰশ্ন 3 শংকৰদেৱে অংকীয়া নাট লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল? পালি, ব্ৰজাৱলী, প্ৰাকৃত। কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ব্ৰজাৱলী। প্ৰশ্ন 4 তলৰ কোনখন অংকীয়া নাট শংকৰদেৱে প্ৰথম লিখিছিল? A অপশ্যনত দিয়া আছে পত্নী প্ৰসাদ, B অপশ্যনত দিয়া আছে চিহ্নৰ যাত্ৰা, C অপশ্যনত দিয়া আছে ৰুক্মিণী হৰণ, D অপশ্যনত দিয়া আছে কালিয়া দমন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিহ্ন যাত্ৰা। প্ৰশ্ন নম্বৰ 5 শংকৰদেৱে লিখাৰ শেষৰখন অংকীয়া নাট আছিল? A অপশ্যনত দিয়া আছে কেলিগোপাল, B অপশ্যনত দিয়া আছে ৰাম বিজয়, C অপশ্যনত দিয়া আছে পাৰিজাত হৰণ। শুদ্ধ উত্তৰটো হ'ব B অপশ্যন ৰাম বিজয়। প্ৰশ্ন নম্বৰ 6 কিমানটা ৰাগ শংকৰদেৱে সৃষ্টি কৰিছিল? A অপশ্যনত দিয়া আছে 40টা, B অপশ্যনত দিয়া আছে 35টা, C অপশ্যনত দিয়া আছে 30টা, D অপশ্যনত দিয়া আছে 25টা। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব D অৰ্থাৎ 25টা ৰাগ শংকৰদেৱে সৃষ্টি কৰিছিল। প্ৰশ্ন নম্বৰ 7 শংকৰদেৱে খোল উদ্ভাৱন কৰাৰ সময়ত তেওঁ আছিল? A অপশ্যনত দিয়া আছে বৰদোৱা, B অপশ্যনত দিয়া আছে গাংমৌ, C অপশ্যনত দিয়া আছে ৰৌতা। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব A বৰদোৱা। প্ৰশ্ন নং 8 যেতিয়া শংকৰদেৱৰ ভতিজী কমলপ্ৰিয়াই বৰগীত গাইছিল তেতিয়া তলৰ কোনটো বাদ্যযন্ত্ৰৰ ব্যৱহাৰ কৰিছিল? A অপশ্যনত দিয়া আছে বীণা, B অপশ্যনত দিয়া আছে সাৰিংদা, C অপশ্যনত দিয়া আছে ফ্লুইট অৰ্থাৎ বাঁহী, D অপশ্যনত দিয়া আছে টোকাৰী। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব B অৰ্থাৎ সাৰিংদা। প্ৰশ্ন নম্বৰ 9 সংগীতৰ শংকৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হ'ল? A অপশ্যনত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ, B অপশ্যনত দিয়া আছে মাধৱদেৱ, C অপশ্যনত দিয়া আছে মানসিংহ টোমাৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব A অৰ্থাৎ শংকৰদেৱ। প্ৰশ্ন নম্বৰ 10 অসমৰ বৰগীতৰ ওপৰত দিয়া তলৰ কোনটো উক্তি সত্য? A অপশ্যনত দিয়া আছে বৰগীত আৰ দ্য ছংছ কম্প'জ বাই শংকৰদেৱ এণ্ড মাধৱদেৱ, B অপশ্যনত দিয়া আছে বৰগীত আৰ দ্য ছংছ হুইচ ৱে কম্প'জ বাই শংকৰদেৱ অনলি, C অপশ্যনত দিয়া আছে বৰগীত আৰ দ্য ছং হুইচ ৱে কম্প'জ বাই মাধৱদেৱ অনলি। আমি জানো যে বৰগীত শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকে বৰগীত বোলা হয়। তেনে ক্ষেত্ৰত কি হয়? A অপশ্যন ইজ দ্য কাৰেক্ট। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। লগ পাম এক নতুন ভিডিঅ'ৰ সৈতে। ৰ'ব এটা প্ৰশ্ন, চালি নৃত্য কোনে সৃষ্টি কৰিছিলে? শ্ৰীমন্ত শংকৰদেৱে নে মাধৱদেৱে নে মথুৰা দাস বুঢ়াতাৰে? কমেণ্টত নিশ্চয় জনাব।